আজিৰ ভিডিঅ'টোত আমি জীৱনৰ কেইটামান চিৰসত্য কথাৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1, জীৱনত যিজন ব্যক্তিক আপুনি আপোনাৰ জীৱনত লগৰীয়া হিচাপে কেতিয়াও নাপায়, কিন্তু সেইজন ব্যক্তিকে আপোনাৰ জীৱনে বাৰে বাৰে আপোনাৰ জীৱনৰ লগৰীয়া হিচাপে বিচাৰিব আৰু সেইজন ব্যক্তিৰ কাৰণে আপোনাৰ মন সদায় কান্দিব। নাম্বাৰ 2, জীৱনত যাক আপুনি সবতকৈ বেছি বিশ্বাস কৰিব, যাক আপুনি সবতকৈ বেছি ভাল পাব, সেইজনৰ ব্যক্তি এদিন আপোনাক লগত বিশ্বাসঘাত কৰিব, আপোনাক কষ্ট দিব। নাম্বাৰ 3, নিজৰ ভিতৰত আপুনি কাৰোবাক এনেকুৱা জেগাত দি দিব, কিন্তু সেইজনৰ ব্যক্তি এদিন আপোনাক এৰি গুচি যাব। সেইকাৰণে জীৱনত কাৰোবাক নিজৰ ভিতৰত এনেকুৱা জেগা নিদিব যে সেইজনৰ ব্যক্তি আপোনাক এৰি গ'লে আপোনাৰ কষ্ট হয়, আপুনি নীৰৱে কান্দিব লগা হয়। নাম্বাৰ 3, যিখন জেগাত যোৱাৰ পিছত আপোনাৰ সন্মান হানি হয়, আপুনি বেজ্জতি হয়, কিন্তু আপোনাৰ মনে চাব বাৰে বাৰে সেইখন জেগাত যোৱাৰ কাৰণে যাব বিচাৰিব আৰু বাৰে বাৰে সেইখন জেগাত যোৱাৰ কাৰণে বিচাৰিব আৰু আপোনাৰ মনত বাৰে বাৰে সেইখন জেগাৰ কথা মনত পৰিব। নাম্বাৰ 5, পৃথিৱীৰ একেবাৰে চিৰসত্য কথাটো হ'ল যে সত্যৰ সদায় জয়। কিন্তু আপুনি সত্যত থাকি আপুনি সত্য গঠনলৈ তেতিয়াই জয় লাভ কৰিব যেতিয়া আপোনাৰ সকলো দুখ কষ্ট সহ্য কৰি যোৱাৰ পিছত আপোনাৰ ধৈৰ্যৰ সীমা পাৰ হৈ যাব। তেতিয়াও যেতিয়া আপুনি সত্যত থাকিব, তেতিয়া আপোনাৰ এই সত্যক লৈ আপুনি জয় হ'ব পাৰিব, কাৰণ সত্যৰ জয় সদায় শেষত হয়। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ভাল ভাল ভিডিঅ' পাবলৈ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব।